কিন্তু মোক 500 টকা দিব লাগিব। 500 টকা দিলেহে মই আপোনাৰ ছাগলীজনী আনি দিম। ইয়াৰ বিপৰীতে মই নোৱাৰিম। হ'ব বাবা, আপোনাক আপোনাৰ 500 টকা দি দিম। যেনে তেনে আমাৰ ছাগলীজনীক আনি দিয়ক আপুনি। মই নতুন এখন চাৰ্ট ল'ব বিচাৰিছিলোঁ, সেইটোও নহ'ব ইহঁতৰ বাবে, ছাগলীজনীৰ বাবে। নতুন বাবা, 500 টকাটো দি আছোঁ নাই, বাবাক দিব লাগে। মা এয়া লোৱা। ঠিক আছে, লওক বাবা আপোনাৰ পইচা লওক। এতিয়া আপুনি চিন্তা কৰিব নালাগে, মোৰ এটা মন্ত্ৰতে আপোনাৰ ছাগলী আহি পাব। মই মাত্ৰ মন্ত্ৰ গাবলৈহে বাকী আছে। ওম ক্ৰীম ক্ৰাম কৃষ্ণ জগন্নাথ। ইহঁতৰ ছাগলীজনী কলিমাজনীক আনি দিয়াহি। এইবাৰ চাবি, আপোনাৰ ছাগলী আহি পাবই পাব। আপুনি চিন্তাই কৰিব নালাগে, মোৰ মন্ত্ৰ কোনো ভুলে নাই। এই মছলাবোৰ দেখিছেনে? এইবোৰ সকলো তোমাৰ লগতে যাব, তোমাৰ লগতে মিহলি কৰি খাম। আজি নিশাৰ ভোজনটো কিমান যে ভাল লাগিব। এইবিলাক কোনে কি কৰি আছে? মোৰ গাবোৰ পিৰপিৰাই আছে, কিয় হিৰাই কিয় আছে? ছাগলীজনী গৈ আছে। মন্ত্ৰ আছো, আকৌ এইবাৰ ক্ৰীম ক্ৰাম মন্ত্ৰ আছো, তাতে লাগি থাক ছাগলীজনী। বাবা, আমাৰ সেই ছাগলীজনী দেখোন নাহিলে, আমাৰ কলিমাজনী। আপুনি কৈছে আহিব বুলি, কিন্তু এতিয়ালৈকে আহি পোৱা নাই যে, কিহৰ বাবে বাবা? হয়, আপুনি কোৱা কথাটো সঁচা। মই দেখিব পাই আছোঁ যে ফুটনিজনী খুবেই খং উঠি আছে আৰু সি বহুত ডাঙৰ মন্ত্ৰ ৰাখি থৈছে। এইবাৰ চাব, ওম চাম ক্ৰীম ক্ৰম স্বাহা। ছাগলীজনীক এইবাৰ চাবি 100% আহিবই আহিব। এইবাৰ চাই থাকিব। এইবাৰ মই কি দেখি আছো? কোনে এই কাম কৰিছে? যাক মই সদায় নেৰো। এই গুহাত থকা বাবাজনৰে কাম হ'ব। তাৰ বাবে মোৰ আজি খোৱা ধৰুৱা হৈ গ'ল। এই বাবাজনৰ কাৰণে মোৰ আজি খোৱা ধৰুৱা হৈ গ'ল। চাওক আহি গ'ল। মই কৈছিলোঁ নহয় আহিব। মোৰ তাতে যিয়ে আহে কোনোদিন খালী হাত ঘূৰি নাযায়। এতিয়া চোৱা আপোনাৰ ছাগলীজনী লৈ